তো বহুত দিনৰ পিছত ৰাইডিং জেকেটটো পিন্ধি লৈছোঁ আজি। ক'ত গৈ আছোঁ কি কথা গম পাব অলপ আপোনালোকে অলপ পিছত। বাকী হৈ গ'ল। ইয়াতে আমাৰ ADV ৰাইডাৰ ৰখি আছে। ক'ত এতিয়া ঐ বেট তোমাৰ বস্তু আনিব পাই থাকিলোঁ কি চালা 2 মিনিট ৰখা। তো তাৰ বস্তুটো আনিব দিছিলোঁ মই পাহৰি থাকিলোঁ মাল বস্তুটোকে ইয়াতেও এই বস্তুটো পাহৰি গৈছিলোঁ চালা। ক'ত আছে সিহঁতে ইয়াতে ফিট কৰিবা নেকি? তো ये लो तुम्हारा सामान। তো আগত আছে ADV ৰাইডাৰ ক'ত বোলে যায় বোলে ৰাতিপুৱাই ক'লে। তো তাকে ওলাই আহিছোঁ এতিয়া। গুৱাহাটীৰ পৰা কুকু বড়োহঁত আহি আছে আৰু তাৰ লগত 2-3জনমান। তো আমাৰ ইপিনে আহি আছে। তো আমি জাগিৰোডৰ হৈ আমি সিহঁতক আনিব গৈ আছোঁ মানে ৰম ইয়াতে একেলগে ক'ৰবাত যাম। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে। মোৰ গোটেই প্লেন কিন্তু ADV ৰাইডাৰৰ, মোৰ একো নহয়, মই জাষ্ট আহিছোঁহে লগত। তো ইয়াতে ৰৈ দিম। সিহঁতে খেতিৰ পাৰ হ'ল চাগে এতিয়ালৈ। ও মেৰে চল বলে চল বলে চল বলে ঐ পিনে আছে। তো ফাইনেলি দেখা পালোঁ সিহঁতক। সিহঁতেহে আগত আহি ৰখি আছে। ৰাস্তাৰ ওচৰত ৰখিলে ভাল হ'ব নেকি? সিহঁতে আৰু হেৰি ভাল হ'ব কোনোবা যদি আহি আছে জৈনতে সোমাই দিয়া। তো 2জনমান আকৌ অহা নাই। তো সিহঁতৰ কাৰণে ইয়াতে ৰখিব লাগিব মানে আমি মৰিগাঁও ৰোড হৈ যামগৈ। তো জৈনতে কিবা এটা খাই ল'ম। পাছ কৰি ল'লোঁ আমি ইয়াতে। অলপ জোৰকৈ কোৱা আহি পেলাই অলপ। তো গাইজ ব্ৰেকফাষ্ট কৰি ল'লোঁ আমি ইয়াতে। লগত আছে পাপু শইকীয়া গুৱাহাটীৰ কুকুৰ দা চবেই চিনি পায় গুৱাহাটীৰ হয়। আৰু আমাৰ এইফালে আছে ADV ৰাইডাৰ জাগিৰোডৰ। তো আমাৰ লগত ইয়াতে বহুত ফানি চিন হ'ল। ইয়াতে বহুত ফানি চিন হৈছে। তাক মই একো কোৱা নাছিলোঁ ক'লৈকে যাম। সি গৈছে এইফালে নংপু চাইড, আমি এইফালে তাক ৰখি আছোঁ। সি আহিলে আমি ধুনীয়াকৈ ৰাইড ষ্টাৰ্ট। কিমান সময় আহিব বাৰু? আৰু 10 মিনিটমান লাগিব আৰু। তো গাইজ চাই দিব ভিডিঅ'টো। তো গাইজ ৱেইট ইজ অভাৰ। তো আহি পালে গুৱাহাটীৰ পৰা বিক্ৰী কোৱাজন। তো মানে কি হ'ল কেছটো, সি একদম মানে নংফু ছাইড গৈ পাইছিলে জৰাবাটৰ সেইটো ছাইডৰ পৰা। তো আহিব লাগিছিলে নগাঁও ছাইড। তো আহি পালে পিনে বহুত দূৰ গৈ পাইছিলে চাগে, ৰখি বহুত দেৰি হৈ গ'ল। ক'ৰ পৰা লৈ আহিলা চিনিটো মই আগৰ পৰাই পাওঁ। দামী মানুহ বোলো তোমাৰ আগৰ পৰাই চিনি পাওঁ মই। ভাল লাগিছে বহুত ভাল লাগিছে। এই ক'ৰ পৰা লৈ আহিলা তাক? দেওশাল পৰা হৈছিল দেওশাল মন্দিৰটো। ব'লা। তো ওলাই দিলোঁ এতিয়া। 5খনেই আছোঁ আমি, গোটেইকেইখন KTM হয়, এখন V3 হয়। তো ক'ত গৈ আছোঁ মই একজেক্ট জেগাটো নাজানো, বাট ভকতগাঁও পাৰ হৈ বুলি কয় জেগাটো। তো গৈ আছোঁ আৰু মই কেতিয়াও জনা নাছিলোঁ। মোৰ অলৰেডি বহুত লেট হৈ গ'ল, মোৰ কামো যাব লগা আছে। তো কেতিয়াবা যাব কোনো ঠিক নাই। ৰেলগেটডাল যদি পৰে তো মোৰ গোটেই দিনে বৰবাদ হৈ যাব বুলি আজি ধৰি ল'ব পাৰি আৰু। ৰেলগেট পৰি আছে। কচমিটো 15-10 মিনিটটো ৰখাবই। ফুল গেৰেণ্টি দি ক'ব পাৰোঁ, মানে ফুল কনফিডেঞ্চত ক'ব পাৰে যে 15-10 মিনিট সময়ত ৱেষ্ট কৰিব টাইম। এতিয়া 15-10 মিনিটটো বৰবাদ। তো এইপিনে পূৰা আক্ৰমণ। গেট খোলাৰ লগে লগে পূৰা আৰু যেনেকৈ ট্ৰেক ৰেচবোৰত 1 2 3 হৈ যায়। তো তেনে
এণ্ড গাইজ কি ক'ম আৰু ৰাতিপুৱা এতিয়া 9টা বাজিছেহে, এনেকুৱা গৰম লাগিছে মানে এই জেকেট পিন্ধা দিন আৰু নাই আৰু তুফান গৰম লাগিছে। মাজে মাজে খুলি লওঁ আকৌ পিন্ধো, তেনেকুৱা কৰি আছোঁ মই মানে। তো এই বহুত গৰম পৰিছে আৰু মোৰ মানে কি হয় বাইকখন মচিব সময় নহয়, ওলাওঁ ৰেডি হৈ ডাইৰেক্ট আহি যাওঁ, পূৰা ধূলি কাপোৰ নামাৰোঁ, দেখা পাইছে গোটেই স্কিনটো। এতিয়া চাফা কৰি কেনেকুৱাকৈ চাব, তো এতিয়া চাফা হৈছে অলপ। মই মানে বহুত আগত আহি পালোঁ, তো ইহঁতক অলপ ৰখিলোঁ আগত যাব দিওঁ, বহুত আহিয়ে পোৱা নাই কোনো। অঁ আহি পাল, বেলেগ বাইক চলাই আছে ন, তো গম পোৱা নাছিলোঁ। তো ভাগ্য ভাল যে মই ছাৰ্ভিচিং দি লৈছোঁ কালি, নহ'লে আৰু বাইকখন চলা কণ্ডিশ্যন একদম নাছিলে। তো আছে বেছি দূৰ নহয় য'লৈ গৈ আছোঁ, মোটামুটি জাগিৰৰ পৰা 12-13 কিলোমিটাৰমান হ'ব লাগে চাগে দেই, একজেক্টটো নাজানো। অ' গাহৰি, গোটেই গাহৰি। বেলেগে অসমত এনে গড় দেখায়, মই গাহৰি দেখা হোৱা এতিয়া বাদে। গিয়াৰটো মানে শ্ব' নহয় ন, বহুত প্ৰব্লেম হৈ আছে বে, কি হ'ব মেৰা। আৰু কেমেৰাটো বা কিমান চাৰ্জ হৈছে নাজানো, আৰু 7টা বজাতে ঘৰৰ পৰা ওলা, 9টা বাজিল, তো কি চাট দিয়ে আজি। তো পালোঁ চাগে। তো লেফ্ট লৈ সোমাই দিছোঁ ইপিনে, তো পালোঁ। দেখোন শিৱ বাবাৰ ফটো এখন আছে, ভালে হ'ব যেন লাগিছে লোকেশ্যনটো। বাইক লৈ যাব পাৰিলে এইফালে আৰু ভাল লাগিলে হয়। এইটো কিবা শিৱ বাবাৰ থান হয়, মহাদেৱৰ। ভাল লাগিছে, ভাল লাগিছে। তো ছানডে হোৱা হয় বেছি ভাল হ'লে হয়, মই মজাটো বেছিকৈ ল'ব পাৰিলোঁ হয়। তো আজি মোৰ কাম আছে ন, মেইন কথা সেইটো টেনশ্যন এটা হৈ আছে। অলচম তো সেইটো ফালে আছে থানখন। তো এইটো পালোঁ আমি মহেক ধাম, শিৱ আৰু পাৰ্বতী। তো সোমাই আছোঁ আমি লাহে লাহেকৈ ওপৰলৈ। তো এইফালে আছে কয়লাক ধাম, তো ৰাস্তাটো ধুনীয়া লাগিছে। মন্দিৰটোৰ নাম কি আছিলে? কয়লাক ধাম। অ' নহয় নহয়, মহেশ ধাম। পলা পলা মোবাইলতে কৈ যায় কাৰণে। তো গৈ আছোঁ আমি এনেকুৱাকৈ এটা ষ্টেপ লৈ লৈ। এনেকুৱা লাগিছে যে একদম হিমালয় পৰ্বতত থকা কৈলাশটোৰ নিচিনা লাগিছে ইয়াতে আহিকে, আৰু ফুল হাইট। এইখিনি মন্দিৰ তো এটা পিনে আহিলোঁ, তো আৰু এটা ওপৰত আৰু এটা দৰ্শন আছে বোলে, তো দৰ্শনটো পিনে গৈ আছোঁ। তো এনেকুৱা তো আহিলোঁ আৰু নেক্সট আৰু এটা আছে ওপৰত। আৰু ইয়াক কোৱা মতে ইয়াত পাৰ্বতী দেৱীয়ে আশ্ৰয়, পাৰ্বতী অ' মাই গড, আমি ক'ত আহি গ'লো, একদম পুৰা ধামাকাদাৰ লোকেশ্যন। অ' সেইফালে এটা মন্দিৰ আছে শিৱ বাবাৰ। ওপৰলৈকে নাযাওঁ কাৰণ পাহাৰত উঠাৰ ইমান এক্সপিৰিয়েঞ্চ নাই, আৰু ইয়াৰ পৰা এটা ভিউ দেখা দি আছোঁ, চাওক আপোনালোকে।
Oh, ADV, sorry. ADV বুলি কৰিলে একো প্ৰব্লেম নাই এতিয়া আমি এষ্টেৰইড শ্বট ল'ম গাইজ আমি তাকে বাইক চলাব যাম তুমি আমি এইকেইটা চুকত আছে এইখিনি এইকেইটা মই বাইক চলালে ড্ৰোন চলাম দে মোক কোনোবা এটা পিছফালে বাইকত বহাই ল'বা তো গাইছ মোৰ মানে দেৰি হৈ আছে কাম আছে তো মই অকলে এৰি থৈ দি আহিলোঁ বাই দি আহিলোঁ তো মই এতিয়া ওলাই গৈছোঁ তো কি ক'বা আৰু কামৰ ডেইলি কাম থাকে ন তো সেইটো কাৰণে তো জেগাটো ইয়াৰ পৰা বাই কৈছোঁ বাকী বাইকত অলপ লগ পাম আৰু থৈ গৈছিলোঁ চব ভালে ভালে আছে হেলমেটবোৰ এটা ৰাখি থৈ গৈছিলোঁ তো পালঠি চব ঠিকেই আছে তো এইখন মই লৈছোঁ এইখন আমাৰ শইকীয়া সেইখন আমাৰ কুকুৰে লৈছে আৰু তাৰ লগত এখন আমাৰ জাগিৰৰ এডিভি ৰাইডাৰ লৈছে তো মই এতিয়া ওলাই দিওঁ ইয়াৰ পৰা আৰু হেলমেট চেলমেট পিন্ধিকে বাকী মটৰ লগত লগ পাইছোঁ ওপৰত উঠি গৈছিলোঁ তো মাতটো অলপ এনেকুৱা আহি আছে বাকী যাওঁ বাৰু এতিয়া বহুত ভাগৰ লাগিছে আৰু টাইম মানে বহুত তো আগৰ পৰা খুৱাইলোঁ মানে একদম টাইম শ্বৰ্ট তো গাইছ মই ওলাই দিলোঁ ইয়াৰ পৰা গৈকে আকৌ মই কাম যাব লাগিব মানে কামটোৰ কাৰণে অলপ তো ইপিনে লৈ যাওঁ তো এইবোৰ হৈছে আমাৰ বাইকবোৰ তো বাই এৰি থৈ যাব মন নাই বাট কাম কৰোঁ ন তো কামতো টাইম দিব লাগে কি ক'ব আৰু মোৰ জীৱন তো এতিয়া ওলাই দিছোঁ তামাম ফালিম আৰু বাকী পৰিৱেশটো বৰ ধুনীয়া আছিলে এইখিনিয়ে হয় তো ধুনীয়াকৈ ওলাই গৈছে পাহাৰৰ মাজে মাজে এইটো আপটো বহুত এইটো ডাঙৰ আপ এইটো পূৰা মানে আকাশে দেখা পায় ডাইৰেক্ট আৰু ডাউন চাওক গাইছ তো সিহঁতে সেইখিনিতে আছে তো সিফালে নাচাওঁ সিফালে চালে মই তলত যাই পাম তো গৈ আছোঁ নামিলে সিহঁতে তো গৈ আছোঁ নিউট্ৰেলত দি লৈছোঁ মই বাইকখন পূৰা চাব পাৰিবি গোটেই মানে আৰু যাৰ ব্ৰেক নাই ন তাৰ একদম মানে সেয়াত অহা মুস্কিল নহ'ব ৱাও ফুল ডাউন বেয়া টায়াৰ হ'লেতো ব্ৰেক মাৰিলেও চচৰি যাব ইয়াতে গ্ৰিপ নাপালে ব্ৰেক মাৰিলেও চচৰি যায় মানে এইটো পূৰা শ্ল' কৰি লৈছোঁ মই মা কচম ফাটিছে পূৰা এনেকুৱা আপ খাৰা মই কেতিয়াও উঠাই নাই মই এনেকুৱা পূৰা খাৰা হয় ইয়াত ৰেষ্ট লাগিলে কেনেকুৱা লাগিব গাইছ শ্ল' ৰেচ হ'ব এইটো জেগাত খাৰা ৰে খাৰা কেমেৰাত গম নাপাব আপোনালোকে পূৰা খাৰা হয় ফুল খাৰা তো আহিম ইয়াত কোনোবা নহয় আকৌ ইয়াত আকৌ আহিম ইয়াতে তো মেইন গেটখন পালোঁ এইখনেই হয় মেইন গেট দুখনমান দোকান আছে তো কোনোবা যদি আহে চাব পাৰে তো এটা ফালিম আৰু টাইম একদম বাৰে নাই মোৰ লগত তো লোকেশ্যনটো 11410 হৈ আছে জাগিৰ পাওঁতে কিমান লাগে চাই ল'ম বাইকৰ পিছপিনে যোনটো হাৰ্ট দিছে R150খনৰ চালা তুতা দিল তুতা মনত পৰি গৈছে গানটো 3 বাৰ দিল ভাঙিছে তাৰ মানে কোনোবা বাইকখনৰ সি নিজে বুজাই দিছে কিসনে টুটা इसका दिल 3 बार बहन लोग ऐसा मत करो लड़के के साथ 3 बार टूट दिया
এইটো ভাগ্য ফল কিবা দিয়ে ৰেল গেটটো মানে বন্ধ হৈ থাকিব নালাগে ৰেল গেটটো যদি বন্ধ হৈ যায় 10-15 মিনিট তাতে যাব আৰু লেট হৈ যাম মানে ভাল বাচিলোঁ বে ৰেল গেট বন্ধ নাই ভাল বাচিলোঁ মা কচম বে জাগিৰোডত এইখিনি সময়ত নাথাকোঁ ন মই মানে কামত যাওঁগৈ তই জাগিৰোডত ভিৰ কেনেকুৱা হয় আজি গম পাইছোঁ আৰু চাওক গোটেই চাইডে ধূলি মানে অলপো চেফটি নাই কোনোবা যে থ্ৰ'টেলো দিয়ে চাকা এটা হুলি দি দিব পূৰা বালি হৈ গৈছে মানে ৰাস্তাবোৰ আজি বুধবাৰ হয় ডেট টাইম একো মনত নাথাকা হৈ গৈছে মানে কি ক'ব আৰু তো গাইজ বাই বাই ঘৰ আহি পালোঁ আৰু মানে ঘৰ সোমাম আৰু তো ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ তামাম ভাগৰ লাগিছে মানে ৰ'দটো দিনটো আছে কাম কৰিবৰ কাৰণে তো ভাবিছে আপোনালোকে কিমান চিডিউল হয় মোৰ তো সেইটো কাৰণে প্লিজ অলপ মোক অলপ মৰম দিব আপোনালোকৰ ফালৰ পৰা